নমস্কাৰ মই সত্যমুদিক আপোনালোকে চাই আছে আপোনালোকৰ অতি মৰমৰ চেনেল জ্ঞান অতি ব্যস্ততাৰ মাজতে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকৰ বাবে বহুতে কুৱেশ্যন কৰিছিলে কি ছাৰ 5550টা পোষ্টৰ আবেদন কৰা আমাৰ এক বছৰ অতিক্ৰম হ'ল কিন্তু এতিয়ালৈকে খা খবৰ নাই বহুত চিন্তাত আছোঁ আৰু যেহেতু আপোনালোকে গম পাইছে যে 4500টা নতুন বিজ্ঞাপন প্ৰকাশ পাইছে আৰু এই বিজ্ঞাপনটো 15 ফেব্ৰুৱাৰী পৰা 31 মাৰ্চৰ ভিতৰত আবেদন প্ৰক্ৰিয়া চলিব আৰু এই সকলো প্ৰশ্নৰ উত্তৰ মই এই ভিডিঅ'টোৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম যেহেতু 5550টা পোষ্টৰ আবেদন প্ৰক্ৰিয়া হোৱা এক বছৰ অতিক্ৰম হ'ল আচলতে প্ৰাৰ্থীসকল অতি চিন্তিত হৈ পৰিছে যেহেতু মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব কেতিয়া ফাইনেল লিষ্ট প্ৰকাশ পাব এই বিষয়ত গতিকে আপোনালোকৰ যিটো চিন্তাৰ বিষয় অতি সোনকালে শেষ হ'ব কাৰণ 5550টা পোষ্টৰ ফাইনেল লিষ্ট অতি সোনকালে প্ৰকাশ পাব যেহেতু 4500টা পোষ্টৰ আবেদন প্ৰক্ৰিয়া 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব তাৰ আগতে 5550টা পোষ্টৰ ফাইনেল লিষ্ট প্ৰকাশ কৰাৰ সম্ভাৱনা 100% আছে 4500টা পোষ্টত 2900টা এলপি পোষ্ট আৰু ইউপিৰ বাবে 1600টা আছে আৰু এইটো এটা সুবৰ্ণ সুযোগ যিসকলে নতুনকৈ চিটে পাছ কৰিছে যিসকলে এটা চৰকাৰী চাকৰি অতি প্ৰয়োজন যিসকলে এজন শিক্ষক হ'বৰ বাবে অতি মন আছে গতিকে তেওঁলোকৰ বাবে এটা সুবৰ্ণ সুযোগ আহিছে আৰু 5550টা পোষ্টত মই আগতেই কৈছোঁ যে 5550টা পোষ্টত কাট অফ অতি কম যোৱাৰ সম্ভাৱনা যিসকল প্ৰাৰ্থী নাম্বাৰ কম আছে সেইসকলৰ চিন্তা একো কৰিবলগীয়া কাৰণ নাই কাৰণ তেওঁলোকৰ বাবে এটা সুবৰ্ণ সুযোগ 5550টা পোষ্টত কাট অফ অতি কম যাব আৰু ইয়াৰ এটা মই ওপৰতে কোৱা কথা নহয় ইয়াৰ বহুতো কাৰণ আছে যেনে মই তিনিটা কাৰণ কৈছোঁ NISটো তাত নাই আপোনালোকৰ কণ্টেক্সুৱেল টিচাৰখিনি বাদ পৰিছে আৰু নতুনকৈ চিটেড সকলো তাত যোগ হোৱা নাই গতিকে আৰু কাৰণ আছে গতিকে তাত 5550টা পোষ্টত কাট অফ বহুত কম যোৱাৰ সম্ভাৱনা আছে আপোনালোকে নিশ্চয় ফাইনেল লিষ্টত দেখা পাব যিসকলৰ UR 60+ আছে সেইসকলৰ অতি ধুনীয়াকৈ নাম এটা আহিব OBC কাৰণে 56 57 58 সেইসকলৰ নাম হোৱাৰ সম্ভাৱনা 100% আছে যিসকলে SC হিলছ এৰিয়া সেইসকলৰ 55 বা তাতকৈ কম যোৱাৰ সম্ভাৱনা আছে সকলো ডিষ্ট্ৰিক্টৰ কথা নকওঁ কিন্তু কিছুমান ডিষ্ট্ৰিক্টত সেইসকলৰ নাম ধুনীয়াকৈ আহিব আপোনালোকে ফাইনেল মেৰিট লিষ্টত নিশ্চয় দেখা পাব আৰু মেৰিট লিষ্টটো বেছি প্ৰকাশ নাপায় এখন দুখন তিনিখন মেক্সিমাম তিনিখনমান প্ৰকাশ পাব যিহেতু আজিকালি এখন ডিষ্ট্ৰিক্টৰ নামটো অহাৰ লগে লগে আন দুখন ডিষ্ট্ৰিক্টত নামটো অট'মেটিক কাট খাই যায় গতিকে ফাইনেল প্ৰভিজনেল মেৰিট লিষ্টো বেছি প্ৰকাশ নাপায় গতিকে অতি সোনকালে মেৰিট লিষ্ট আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট দেখা পাব আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকৰ মাৰ্কছ কিমান আপোনালোকে ক'ত এপ্লাই কৰিছে আপোনালোকে নিশ্চয় জনাব আৰু শিক্ষামন্ত্ৰী মাননীয় শিক্ষামন্ত্ৰী ৰমেশ পেগু ছাৰে কৈছিলে কি সমান্তৰালভাৱে এটা পিছৰ আনটো বিজ্ঞাপন প্ৰকাশ পাব কাৰণ যিসকলে এই ফাইনেল লিষ্টত 5550টা পোষ্টৰ ফাইনেল লিষ্টত নিজৰ নামটো দেখা নাপায় তেওঁলোকে লগালগ 4500টা পোষ্টত এপ্লাই কৰিব পাৰিব গতিকে অতি ধুনীয়া এটা সুযোগ পাইছে গতিকে আপোনালোকে এই সুযোগটো নেহেৰুৱাব আৰু মই আশা কৰোঁ যাতে সকলোৱে নিজৰ সপোন এটা পূৰণ হওক এটা চৰকাৰী চাকৰি পাবলৈ সক্ষম হওক এজন ভাল আদৰ্শ শিক্ষক হ'বৰ বাবে সক্ষম হওক গতিকে মই সেইটোৱে বিচাৰোঁ আৰু আপোনালোকে ক'ৰ পৰা চাই আছে আপোনালোকৰ নাম্বাৰ কিমান আপোনালোকে কমেণ্ট কৰি জনাব আৰু কাট অফৰ ওপৰত মই এটা নতুনকৈ ভিডিঅ' প্ৰস্তুত কৰিম গতিকে সকলোৱে মোৰ এই জ্ঞানম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন ভিডিঅ'ৰ বাবে ভিডিঅ' চাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু এটা নতুন ভিডিঅ' লৈ আনিম অতি সোনকালে গতিকে আজিলৈ ধন্যবাদ